টেঙা চটেঙা খাই ল'লো ধুনীয়াকৈ একদম মানে একদম ইমান ৰস আছিলে ন বটেঙাত কি কম গাইছ চল কেনেকুৱা লাগিলে খাই কচোন মজা লাগিলে টেষ্ট ন পুৰা খাই ল'লো গাইছ খাই মেলি এতিয়া এই চব কলপাত চেলেকি দিছিলে গাইছ ইমানেই টেষ্ট গাইছ ইমানেই টেষ্ট মানে কি ক'ব আৰু একদম মানে পুৰা ধামাকা গাইছ আজি মানে ভিডিঅ'টো অকণো স্ক্ৰিপ্ট নকৰিব পুৰা ধামাকা হ'ব গাইছ এতিয়া বাজিছে কেইটা হেল্ল' নমস্কাৰ ৱেলকাম বেক টু মাই ইউটিউব চেনেল আশা কৰিছোঁ আপোনালোকৰ সকলোৱে ভালে আছে তো বলক ভিডিঅ'টো আৰম্ভ কৰোঁ গাইছ আজি আমি যাম ধান কাটিবলৈ তো গাইছ আজি মানে অলপ ভিডিঅ'টো বেলেগতকৈ বেলেগ হ'ব গাইছ কাৰণ আজি মানে গাইছ মটৰ ব্লগিং নকৰোঁ মানে আজি অলপ গাঁৱলীয়া পৰিৱেশ দেখাম গাইছ মানে আমি আজি পথাৰত যাম ধান কাটিম তো ধান কটা পৰিৱেশটো দেখাম আপোনালোকক ধুনীয়াকৈ চাই থাকক আৰু ইমান দিন কি হয় অলপ ভিডিঅ' দিয়া নাই মানে প্ৰব্লেম আছিলে ঘৰত তো এইটো কাৰণে ভিডিঅ' চিডিঅ'বিলাক দিব পৰা নাই গাইছ বহুত প্ৰব্লেম মানে কি ক'ব ঘৰৰ প্ৰব্লেমৰ কাৰণে মানে গাইছ ব্লগ শ্লগ দিব পৰা নাই আজি কিমান 14-15 দিনে হৈ গ'ল ব্লগ দিব পৰা নাই তাকে আজি ভাবিছোঁ অলপ ব্লগ কৰিম বুলি ব্লগ দিব পৰা নাই সেইটো কাৰণে আই এম ৰিয়েলি চৰি কিন্তু আজি ব্লগটো দিছোঁ গাইছ আৰু অতি সোনকালে ৰাইড আহি আছে গাইছ ৰাইড কৰিম আৰু আপোনালোকে চাই থাকক ভিডিঅ'টো তো মানে আজি অলপ ধান কাটিম মানে এতিয়া ৰাতিপুৱা 8টামান 9:30 বাজিলে তো এতিয়া আমি ধুনীয়া পথাৰলৈ যাম আৰু আজি মানে পথাৰত যাম টেঙা চেঙা খাম কিবা কিবি আৰু আপোনালোকক দেখাম ধুনীয়াকৈ আপোনালোকে চাব ভিডিঅ'টো তো চাই কেনেকুৱা পাইছে কমেণ্ট কৰি জনাব গাইছ তো লগতে থাকক আৰু আমাৰ এতিয়া গেট আপটো চেঞ্জ কৰি লগাইছে আজি মানে আমি পথাৰ যোৱা গেট আপটো পিন্ধি ল'ম নে কি কয় গাইছ ধুনীয়াকৈ তো বলক তো ফাইনেলি গাইছ আমি পূৰা গেট আপত আহি গ'লোঁ কেনেকুৱা লাগিছে কওক কাচি চাচি লৈ আমি গৈ আছোঁ জংঘলৰ মাজে মাজে বাৰীৰ মাজে মাজে নাচপাত ফাইনেলি গাইছ আমি আহি গ'লোঁ এই কাচি চাচি লৈ আহি পাই গ'লোঁ এনেকুৱা জেগাত এইবিলাক চব আমাৰে খেতি গাইছ লাই শাক লগোৱা হৈছে এইফালে লাও এই ধনিয়া চনিয়া কিবা কিবি ঢেৰ কিবা কিবি সিঁচাই থোৱা আছেতো এইবিলাক আমাৰে হয় গাইছ এই গৰুকেইটাও আমাৰ আকৌ এইকেইটাও আমাৰ হয় না স্পাক গাইছ আমি কেতিয়াও মিছা কথা নকওঁ গাইছ সঁচা কথা এই চব আমাৰ সঁচাই भाई साहब कुछ ज्यादा नहीं हो गया ये? मतलब कुछ भी চেক দ্যাটছ আউট গাইছ এইফালে ধুনীয়াকৈ আমি মানে বেলেগ আগত যোনখিনি পথাৰত এইখিনি পথাৰত মানে আমি ধান কটা হৈ গৈছিলে গাইছ তো এই মৰিয়াবিলাক মানে এইবিলাক আমি মুঠি নাকাটো গাইছ আমি মৰিয়া কাটো এইবিলাক ডাঙৰকৈ তো মই কাম কৰা নাই ভাইটিক দি কাম কৰাই আছোঁ আৰে দেৱা ইয়ে গড়বড়ে বাবা যোৱাকালি ৰাতি মানে অলপ বৰষুণ দিছিলে তো মৰিয়াকেইটা তিতি গ'ল মানে সেইকাৰণে অলপ উল্টিয়াই দিছোঁ যাতে শুকাওক কৰণা মাৰিম ধুনীয়াকৈ খাম আৰু গোটেই বছৰ বহি বহি আপোনালোকে যদি কোনোবা খাবলৈ মন যায় ন আহিব আমাৰ ঘৰত দেই ফাইনেলি গাইছ আমি আহি পাই গ'লোঁ পথাৰত আৰু সেইফালে চাওক পূৰা মানুহবিলাকে ধান কাটি আছে সেইফালে চাওক পূৰা কাটি আছে এয়া সেইকেইটা আমাৰ ধান কাটি আছে সেইকেইজন আমাৰ ধান পূৰা কাটি আছে গাইছ তো আমি যাম সিহঁতৰ লগত চুপতি কৰিম আৰু ধান কাটিম কাটিবলৈ নাজানো ইমানে নাচাক তো আমিও যাম ধুনীয়াকৈ গৈ মেলি ধান কাটিম আৰু চুপতি কৰিম গাইছ এইফালে চাওক কেমেৰামেন দেখাই দিয়া এই চাওক বন্ধ আহি গ'লোঁ তো ফাইনেলি গাইছ পথাৰত আহি গ'লে চাওক না এইবিলাক মানে কি ক'ব অকল পাল মাৰি আছে এটা মানে কাম ভালকৈ কৰা নাই এইজন বেছি পাল মাৰিছে এইবিলাক হাজিৰা নিদিওঁ আকৌ কৈ দিছোঁ মই চাওক না গাইছ পূৰা ধুনীয়া পূৰা ডাউনে মানে ধান দাই আছে ধুনীয়াকৈ পূৰা চাওক না মানে কিবা এটাই ভাল লাগে পথাৰত আহিলে গাইছ নাজানো কি ধান কাটি ভাল লাগিছেতো তো গাইছ এতিয়া আমি বেছি বকচুদি নকৰোঁ আমিও ধান চান কাটো অলপ নহ'লে ইয়াতে বেয়া পাব গাইছ সঁচা কথা কিন্তু আৰু তেতিয়ালৈকে আপোনালোকে এটা সৰু চিনেমেটিক চাওক গাইছ মানে চিনেমেটিক ল'ব নোৱাৰোঁ তথাপিও চেষ্টা কৰিম গাইছ আপোনালোকৰ কাৰণে
ধান কাটি কেনেকুৱা পাইছা কি মাত ওলোৱা নাই যে ভাত খাই অহা নাই নেকি ঘৰৰ পৰা ঘৰৰ পৰা খাই আহিলে ইয়াত খাম কি সেইকাৰণে এই তোমালোকে ধান কাটিছে যে হয় নাই পৰা ধানৰে কাটিছা কষ্ট হৈছে নি না হোৱা নাই নাই হোৱা ন অঁ ঠিকে আছে কষ্ট নকৰিবা দেহা বচাই কাম কৰিবা বুজিছা অঁ দেহা বচাই কৰিবলৈ ক'লোতো সিহঁতি মানে পূৰা দেহা বচাই কৰিছে চাওক নাই সিহঁতৰ अरे कहना क्या चाहते हो ধান কাটা আচপাক ই আকৌ পূৰা এইফালে পেপা বজোৱাতহে লাগিছে গাইছ ইয়াক মই এনেই আনিলোঁ ধান মানে চাইজ পূৰা দীঘল দ মাটিৰ ধানটো পূৰা পৰি গৈছে ন আমিও যেতিয়া নৰা ধান খেতিত আহোঁ মানে পূৰা নৰা কাটি মেলি পূৰা মানে পেপাৰ নিচিনা বনাওঁ আৰু ইও আজি বনাই আছে তাই কঁকাল বিষাই গ'ল দেখোন ইহঁতি বোলে কষ্ট হোৱা নাই গাইছ মিছা কথা কৈছে মোৰ কঁকাল বিষাই গ'ল দুমুঠি ধান কাটোঁতে चल झूठा কেমেৰাটো অন কৰি কি বকি আছিলে সিয়ে জানে গাইছ পূৰা বকি আছিলে আৰু এই চাহ লৈ আহিছে ফাদাৰ এতিয়া চাহ আনি সিফালে গৈছে আৰু ক'বালে অৱস্থা টাইট মানে কি ক'ব এইফালে পূৰা গান শুনি মানে পূৰা ধান কাটিছে আৰু আমাৰ পোৱালি চাওক পোৱালি বেয়া কষ্ট হৈছে ন পোৱালি তুমি মোনা কি বিচাৰি আছা চাওক চাহ লগত তামোল খাবলৈ দিছে চকুৰে মানে মোৰ একোৱে দেখা চাহ ওলোৱা দেৰি নকৰিবা গাইছ পূৰা এতিয়া চাহ পূৰা বাকা হৈ আছে চব গিলাচত ৰঙা চাহ তো এতিয়া ধুনীয়াকৈ আমাৰ ইয়াত গোল মিটিং বহা হৈছে গাইছ জলপান আনিছে জলপান খাম তাৰপিছত আৰু ঘৰলৈ গুচি যাম টেঙা আনিমগৈ পাতি গোন্ধোৱাই দিছে গাইছ পাদুৰাছ गजब बेइज्जती है আচ্ছা কেনেকৈ পাতিছিলি আকৌ এবাৰ কৈ দে কেনেকৈ পাতিছিলি ক গাইছ পটকৈ পাতিছে গাইছ ভাবিছিলোঁ বৰটেঙা টেঙা খাম বুলি কিন্তু এতিয়া চাওক না পূৰা বৰষুণৰ কাৰণে দি আছে গাইছ মানে পূৰা বৰষুণ দি আছে টুপকৈ গাইছ এই চাব আপোনালোকে হাতত পৰিব এইটো চাওক পানী পৰি আছে গাইছ পূৰা এয়া কি কৰিম এতিয়া ভাবিছিলোঁ বৰটেঙা চাটনি খাম বুলি বৰটেঙা খালে মানে গাইছ পূৰা বৰষুণটো দি আছে বৰষুণৰ কাৰণে আমি অলপ ৰখি দিছিলোঁ এতিয়া অলপ কমিছে বৰষুণটো হ'লেও সৰু মিহিকৈ দি আছে তাত আমি যিটো আজি প্লেন কৰিছোঁ সেইটো কৰিমেই গাইছ বৰটেঙা আনিম বুলি কৈছিলোঁ তো বৰটেঙা আনিব গৈ আছোঁ ঘৰলৈ গৈ আছোঁ বৰটেঙা আনিবলৈ বৰটেঙা আনিম ধুনীয়াকৈ খাম খোৱাৰ পিছত বৰষুণ দিয়ক যি দিয়ক দি থাকক টেনশ্যন নাই আমি খোৱাটো খাম আৰু তো বল ফাইনেলি গাইছ আমি বৰটেঙা চৰটেঙা লৈ ল'লোঁ এইটো এটা এই গছত তিনিটাই আছিলে পাৰি ল'লোঁ ধুনীয়াকৈ আৰু এতিয়া আমি পথাৰত গৈ আছোঁ একেবাৰে তাত লগ পাম গাইছ জলকীয়া অলপ ছিঙি লওঁ জলকীয়া ছিঙি আছে দাদীয়ে ধুনীয়াকৈ টাইম অলৰাইট গাইছ আহি পাই গ'লোঁ আমি বৰটেঙা চৰটেঙা লৈ পথাৰত আৰু এইফালে চাওক পূৰা দাৱনীবিলাকে ধান দাই আছে আৰু মানে বতৰটো বহুত বেয়া কৰিছে এক টোপাল দুই টোপালকৈ বৰষুণ দিয়ে আছে গাইছ ক'ব আজি মানে বতৰটো ৰ'দ দিলে বৰটেঙাটো খাই ভাল লাগিলেহেঁতেন কিন্তু এতিয়া আমি যোনটো মানে খাম বুলি কৈছোঁ সেইটো খামেই গাইছ ৰ'দ বৰষুণ কথা নাই তো ধুনীয়াকৈ বৰটেঙা চাটনি খাই লওঁ খাই যে ইয়াত এক ছেকেণ্ড নৰখোঁ চিধা ঘৰত গুচি যাম আৰু আমাৰ এইফালে পূৰা বৰটেঙা কটা ষ্টাৰ্ট হৈ গৈছে গাইছ বৰটেঙা কাটি আছে সুদল খাবি না বৰটেঙা খাওঁ আহা ঘৰত টেঙা খালোঁ তো গাইছ ফাইনেলি বৰটেঙা টেঙা হৈ গ'ল এইটো খাই যে মই এক ছেকেণ্ড ৰখি নাথাকোঁ সঁচা কথা যোনটো সেইটো কাৰণে ইয়াত বহি আছিলোঁ গাইছ
চাওক না পুৰা ৰস নধৰা গৈছে দিয়া দেৰি নকৰিবা ইমান জ্বলা গাইছ भाई साहब कुछ ज्यादा नहीं हो गया ये? मतलब कुछ भी বহুত জ্বলা গাইছ ইমান জ্বলা মই আজিলৈকে মানে কি ক'ব বহুত জ্বলা গাইছ খাই দিছোঁ এতিয়া পেট চেট জ্বলিব নেকি ক'ব নোৱাৰোঁ ৰেটিং কৰোঁতেহে গম পাম হয় নাই সেইটো কেনেকুৱা কি হ'ব তো গুড আফটাৰনুন গাইছ এতিয়া বাজিছে 4:30 আৰু আমি গা পা ধুই ধুনীয়াকৈ ৰেডি পথাৰৰ পৰা আহি মানে গা চাই ধুই মেলি অলপ শুই দিছিলোঁ গাইছ শোৱাৰ পিছত এতিয়া উঠিছোঁ উঠি মেলি অলপ ভাবিছোঁ তো গাইছ আজিলৈ ভিডিঅ'টো ইমানতে ভিডিঅ'টো চাই কেনেকুৱা পালে কমেণ্ট কৰি জনাব লগতে লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব আৰু যিসকলে মোৰ চেনেলটো নতুনকৈ আহিছে ন প্লিজ ছাবস্ক্ৰাইব কৰি দিব গাইছ আপোনালোকৰ এটা ছাবস্ক্ৰাইবত ন বহুত মানে মটিভেট পাওঁ গাইছ তো আৰু এটা নতুন ভিডিঅ' প্ৰতিশ্ৰুতি বাই বাই